আৰু আজি আমি ঘৰতে লগাম এল'ভেৰা আৰু জবা ফুলৰ পাত আৰু এল'ভেৰা ক'লে আমি সকলোৱে জানো যে চুলিৰ বাবে কিমান উপকাৰী গুণাগুণ আৰু আমাৰ চুলি সৰা বন্ধ হয় আৰু চুলি কোমল কৰাৰ লগতে শক্তিশালী আৰু বিকাশ হয় আৰু মোৰ চুলি সৰি আছিলে তো আজি মই ঘৰতে এল'ভেৰা আৰু জবা ফুলৰ পাত লগাম আৰু মই ইয়াৰ ৰিজাল্টো পাইছোঁ। সকলোকে স্বাগতম জনাইছোঁ চুমি চৰেং ব্লগ আইনিটি ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।